হাই এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰি ভিডিঅ'টো ভাল পাব। এয়া ৰাতিপুৱাই আহিলোঁ গোসাঁই ঘৰত সেৱা ল'বলৈ, কাৰণ আজি ল'ৰাৰ জন্মদিন। সেইকাৰণে ৰাতিপুৱাই চাহ তাহ নোখোৱাৰ আগতে ল'ৰাটোক সেৱা কৰাই ল'লোহি। তাৰপিছত এয়া চাহ তাহ খাই মেলি আজৰি হৈ নৱহঁতৰ ছোৱালীকেইজনী আহিলে আৰু ডাঙৰ ল'ৰাটোৰ ল'ৰা গোটেইকেইটা বেলুন বাৰ্থডে দিনাও এৰা নাই উৎপাত কৰিবলৈ। এফালে ল'ৰা ছোৱালীখিনি আহি পাই গ'লহি। তাৰপিছত ময়ো এফালে কাম বন কৰি আমাৰ আজৰি হ'ল। তাৰপিছত সেইকাৰণে অলপ ৰখি লৈছোঁ, কাৰণ আৰু ল'ৰা ছোৱালী দুটা আহিবলৈ আছে। সিহঁতি আহি পালে মানে কেক কাটিব পৰা হৈ যাব। এইফালে আমাৰ টিকলু উৎপাত আৰু এইফালে নব। গোটেইখিনি ৰেডি হৈ আছোঁ, কাৰণ কেক কাটিব হ'ল যে। এইফালে মা, এইফালে কেকটো নবই বনাইছিলে, কেনেকুৱা হৈছে জনাব। এইফালে ল'ৰাহঁতে কেক কাটিবলৈ ৰখি আছে। এইফালে কেক কাটি হৈ গ'ল। এইফালে নবৌয়ে মানে যোগাৰ কৰি আছে। এইফালে আমি নবৌয়ে মই দুইজনীয়ে কেক দি ল'লোঁ ল'ৰা ছোৱালীখিনিক। তাৰপৰা এইফালে খোৱা বোৱা আৰম্ভ হৈ গ'ল। বাহিৰতো বহি আছে বাৰু। এইফালে ল'ৰা ছোৱালীখিনিক দি ল'লোঁ। তাৰপিছতহে আমি ডাঙৰখিনিয়ে খাম বাৰু। এইফালে ৰাতিলৈ আকৌ যোগাৰ কৰিছোঁ, কাৰণ মানুহজনৰ লগৰ দুজন আহিব। সেয়া এইফালে আহি পালেহি, তেওঁলোকক দি ল'লোঁ খাবলৈ। এইফালে দাদা আৰু দেহাই। তাৰপিছত মই আকৌ ইয়াৰ ৰাতি অকলে অকলে খাবগৈলগীয়া হৈছে। চবৰে খাই বৈ হৈ গ'ল, কাৰণ ল'ৰা শুবলৈ আমনি কৰা দেখি মই দি ল'লোঁ। এইফালে ৰাতিপুৱালৈ, কাৰণ পাপা আহিছিলে, পাপাক দেখুওৱা নহ'লে, সেইকাৰণে এতিয়াই দেখাই দিছোঁ। এয়া যাবই হ'ল পাপা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট